এয়া আমাৰ হিমা দাসে বৰশী বাইছে। এইখন এখন আছে ডাঙৰ বিল, প্ৰকৃতিৰ সৌন্দৰ্যৰে ভৰা। এইখনেই আমাৰ হৈছে একমাত্ৰ বিল। নাই গাঁৱত আহিলে বোলে এটা চেঙেলি ধৰিছো দেই, বহুত ডাঙৰ চেঙেলি। আজি খাবগৈ লাগিব পাতত দি পেলাই। ৰেডি ছেকেণ্ডত এটা কাৰৈ মাছ, ছেকেণ্ডত এটা কাৰৈ মাছ এয়া হৈছে প্ৰকাণ্ড কাৱৈ মাছ। এই হিমা দাসে উঠাইছে এই প্ৰকাণ্ড কাৱৈ মাছ। প্ৰকাণ্ড কাৱৈ মাছ লগতে ফুল এপাহো। আজি খাম একদম পুৰা ঠিকছে, মানে অগৈ দগৈ খাম আজি। গাঁৱৰ সোৱাদ জানো চহৰে পাব? এয়া হয় নে নহয়, কি কোৱা? Yes.